লাষ্টত মই কৈ দিম যে এইটো ফুলিব আৰু সেইমতে আপোনালোকে চাই থাকিব এইটো চবে ভিডিঅ' শ্বুট খানাখিনি বাহিৰতে বনাব মন যাব ইয়াকে আজি ভগৱানক তিতা কেৰেলাও খুৱাই দিম দিয়া আমি ৰুটি খালে সাধাৰণতে কেঁচা হৈ থাকে হয়নে ৰুটিকেইটা মানে চাইডকেইটা কেঁচা দিব নালাগিব নমস্কাৰ ৰাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভালেই আছে আৰু দুদিনেই হ'লহি মই ভালদৰে লং ভিডিঅ' আপলোড কৰিবই পৰা নাই কিয় পৰা নাই মই কৈ আছোঁ বাৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব আজি ভিডিঅ'টো মই একেবাৰে ৰাতি আৰম্ভ কৰি দিছোঁ আৰু এতিয়া বাজিছে 9টা কিন্তু তাৰ অলপ আগতে পেহীৰ ফোন আহিছিলে ক'লে পেহাই আজি নাই ঘৰত মানে কৰবালৈ গৈছে কিবা কামত সেইকাৰণে মই আজি ঘৰত অকলে আছোঁ আৰু গতিকে এতিয়া যিহেতু ৰাতি হৈছে অকলে থাকিব ভয়ো লাগে সেইবাবে মোকে লৈ যাম বুলি কৈছে মা পাপা কেইটা বজাত আহে সেইটো সুধি লৈছে নহ'লে দিগদাৰ হ'ব যে পাছলৈ মই ক'লো আহে 9টা 9:30 বজাত কৈছে অ'কে তেতিয়াই গৈ লৈ আহিম প্ৰায়ভাগ যাওঁৱে এনেকৈ মোক লৈ যায় পেহীয়ে যেতিয়া পেহাই কিবা কামৰ কাৰণে বেলেগৈ গ'লে এনেকৈ থাকাকৈ মোক লৈ যায় কেইদিনমান আৰু বাকীখিনি মানে সিদিনাখন ভিডিঅ' কৰি নাথাকিলেও কাৰণ আহোঁতে বহুত বেছি দেৰি হ'ল যে লৈ আৰু বাকীখিনি হৈছে নেক্সট ডে ৰাতিপুৱা অলপ পেহীহঁতৰ ৰুমটো আপোনালোকক দেখুৱাই দিছোঁ ইয়ালৈ আহিলে কিবা এটা মানে পজিটিভ ভাইব আহে নাজানো কিয় আজিলৈকে মই বুজিয়ে পোৱা নাই দেখিছে কেৱল চাৰিওফালে ভগৱানৰ ফটো আছে সেইবাবে চাগে হ'ব পাৰে আচলতে আগতে যেতিয়া আহোঁ বস্তুখিনি বেলেগকৈ সজাইছিলে আৰু এতিয়াতো গোটেই বস্তু ইফাল সিফাল কৰি দিলে সেইকাৰণে দেখিবও ভাল লাগিছে আৰু এয়া হৈছে আৰু ফিল্টাৰ পানী মানে টেপৰ পানী লৈ খালেও মানে চাফা পানী বনাই দিয়েগৈ আৰু এয়া খিৰিকী যে লগাইছে যে খানা চানা বনালে মানে গোটেই ঘৰ ধোৱা হৈ নাথাকে আৰু গোন্ধ চুন্ধ হ'লে মানে বতাহতে উৰি পেলাই যায়গৈ তাৰপিছত পেহী আৰু মই বাহিৰতে বহি চাহ খালোঁ এতিয়া যে য'ত বহি আছোঁ সেইখন হৈছে ফল্ডিং বিচনা আছিলে আগতে কিন্তু ভাঙিলে যে তাৰ এফাল গতিকে তাতে বহি চাহ তাহো খাই আৰু ভাত পানীও খাই বোলে পৰঠাখন খাই ভাল লাগিছিলে মোক সুধিছে এনেকৈ বনাই খোৱা নাই মই কৈছোঁ খোৱা নাই কিন্তু আজিলৈকে বাহিৰ ৰুটি বাদে চাহৰ লগত তিয়াই পেলাই খাওঁ এনেকৈ পৰঠা বনাই খোৱা নাই পেহীয়ে ধুনীয়াকৈ মানে বাহিৰ ৰুটি দিয়ে একদম মানে ফ্ৰেছ পৰঠা নিচিনা বনাইছে খায়ো ভাল লাগিছে এইখন যে দেখিছে পেহীহঁতৰ কাপোৰ মেলা ষ্টেণ্ড হয় তাতে কাপোৰবিলাক মেলে আৰু চাহটো ওপৰত গৈ নাথাকে আৰু কাৰণ বহুত বেছি ওপৰত আছে যে সেইকাৰণে ষ্টেণ্ডতে কাপোৰবিলাক মেলে আৰু বতাহতে শুকায় এই দুটা কিহৰ পুলিচ চিনি পাইছেনে মই তাকে পেহীক সুধি আছিলোঁ আৰু পেহীয়ে কৈছে অসমৰ পৰা অহাৰ পিছতে তুলসী গছ আৰু বেলগছ দুয়োটাই মৰি আছে তথাপিও তুলসীজোপা একেবাৰে চেচকৈ মৰিয়ে থাকিলে কিন্তু বেলগছজোপা অলপ হ'লেও মানে পানী দিওঁতে এইকেইদিন মানে পাত দুটামান ওলাইছে গৰমতো পেহীক দেখিছে তাকো গৰম পানী দি গা ধুৱে কৈছে এসপ্তাহে হ'লি মই গা ধুৱে পৰা নাই মানে ঠাণ্ডা পানী দি গা ধুই গৈ আছে কাৰণ ৰাতিপুৱা ডিউটি যে আজি অফ কাৰণে আজিহে গৰম পানী দি ধুইছোঁ বোলে আৰু কৈছে গৰমত গৰম লাগে আৰু ঠাণ্ডা লাগে ধৰিবই নোৱাৰি কি হয় চাহ খাই উঠা বাচন কেইটামানো ড্ৰেছিঙত পৰি আছিলে আৰু পেহীয়ে যিহেতু বেলেগ কামত ব্যস্ত হৈ আছিলে মই ভাবিলোঁ ময়ে ধুই থৈ দিওঁ গা পা ধুই উঠি এনেকৈ পেহীয়ে সদায় শিৱলিঙৰ পূজা কৰে আগতে ইমান পূজা কৰা নাছিলে যেতিয়া বিয়া হ'ল তাৰ পিছৰ পৰা পেহীয়েচোন গোটেই পূজাৰণী বনি গ'লে ক'লে এয়া চব পেহাৰ পৰাই শিকিছোঁ মানে পেহীহঁতৰ ঘৰত গ'লে আপোনালোকে বেলেগ একো নুশুনিব অকল মানে ভগৱানৰ প্ৰাৰ্থনাহে শুনিব কেতিয়াবা মন গ'লে বেলেগ গানো লগাই বাৰু দেখিয়ে তেনেকৈ মোক এটা শিৱলিংগ আনি দিলে এনে আগতে মোৰ তাত শিৱলিংগ নাছিলে আৰু দিয়াৰ পৰা মই সদায় পানী চানী ঢালোঁ আৰু কৈছে গাখীৰ চাহ একাপ বনোৱা আৰু এইফালে দেখিছে নহয় কৈ দিছে ক'ত কি আছে আৰু আজি বনাব বোলে অমিতা আৰু তিতা কেৰেলা মানে একেলগে নবনাই দেই বেলেগকৈ বনাওঁ নহ'লে তিতা হৈ যাব যে আৰু এইফালে চাকু বিচাৰি হাহাকাৰ হৈ গৈছিলে মানে পেহীয়ে মানে স্পীড থকা চাকুহে ব্যৱহাৰ কৰে কাৰণ পেহাই আনিছে গম পায় যে মানুহজনী মানে স্পীডকৈ কৰা মানুহ সেইকাৰণে মানে দাঁত চাকু আনি দিছে পুৰা ধাৰ থকা আৰু পেহাই যিটো শ্ল'লি কৰে লাহে সেইকাৰণে মানে পেহাৰ কাৰণে মানে বেলেগ এখন চাকু দেখিছে নহয় আৰু এইফালে চয়াবিনৰ পেকেট দুটাও আনি থৈ দিছোঁ মই পেহীয়ে কৈছে আজি তোমাক ধুনীয়া মানে টেষ্টি এটা চয়াবিনৰ মানে কিবা চব্জি এটা বনাই খুৱাম বুলি কৈছে যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে পেহী চেনেলত গৈ চাব পাৰেগৈ আৰু মই কৈছোঁ ঠিকে আছে বনাবা কিন্তু তাৰ আগতে মই চাহকাপটো বনাই লওঁ আৰু পেহীহঁতৰ চিলিণ্ডাৰটো অফ কৰিব ইমান ভয় নালাগে যিমান মানে অসমৰ চিলিণ্ডাৰটো ভয় লাগিছিল চাহ এটা বিস্কুটৰ টেমা চব বাহিৰতে উঠাই লৈ আহিছোঁ আৰু নিমখ পানীতে মানে তিতা কেৰেলাখিনি অকণমান তিয়াই থৈ দিব যাতে অকণমান হ'লেও মানে তিতা ভাৱটো যায়গৈ আৰু ফুলা এনেকৈ হাতৰ কৰিব আজি আৰু ফুলা ৰুটিকে বোলে কণ্টেণ্ট বনাব গোটেইটো 3খন মান ৰুটি ফুলিলে এতিয়ালৈকে প্ৰথম 2খনমান ফুলা নাই বাৰু আজি গোটেইকৈ ফুলা ৰুটি ৰুটি বনোৱাৰ টেকনিক আছে টেকনিকৰ অনুসাৰে ৰুটিখন ফুলে একদম গুবাৰা মানে বেলুনৰ নিচিনাকৈ ফুলে টেকনিক আছে ৰুটিখিনি এইটো দিলোঁ এতিয়া এক চাইডে দিছোঁ আৰু হৈ যোৱাৰ লগে লগে তাৰপিছত আৰু ৰুটিটো মানে বেলুতে গম পায় আৰু ৰুটিখন যে ফুলিব নে নুফুলে এনেকুৱা ৰুটিখন মানে ৰুটিটো যেতিয়া মই বেলো লাডুটো যেতিয়া বেলো তেতিয়াই মই গম পাওঁ যে এইখন ৰুটিখন ফুলিব নে ৰুটি মানে বেলি হোৱা ফিনিচিঙৰ পিছত এতিয়া গম পাম এইটো ফুলে নে নুফুলে প্ৰথমবাৰ এনেকৈ শুনিছোঁ এইটো বাৰু এইটো মই এতিয়া বেলাৰ পাছত কম হা এতিয়া মানে বেলি আছোঁ এতিয়া কিন্তু কথাটো হ'ল এতিয়া মই গম পোৱা নাই কিন্তু কথাটো হ'ল যেতিয়া বেলি হ'ব তেতিয়া মই লাষ্টত মই কৈ দিম যে এইটো ফুলিব আৰু সেইমতে আপোনালোকে চাই থাকিব এইটো ফুলিব নে নুফুলে মই চাই থাকিলে মানে বেলি থাকিলে মই কৈ দিব পাৰোঁ যে ৰুটিটো ফুলিব নুফুলে ফিনিচিঙত কৈ দিব এইটো অকণমান ফুলিব এইটো ফুলিব মই যিটো থলোঁ এইটো ফুলিব এতিয়া চাই থাকিব আৰু এতিয়া ফুলিব কেনেকৈ ফুলিব দেখাব দেই এইটো ফুলিব ফুলিছে ধুনীয়াকৈ ফুলিছে মই চাইডকেইটাও মানে কি মই চাইডকেইটা কেঁচা হৈ থাকিব যে চাইডকেইটাও মই মানে পুৰি দিওঁ মানে চাইডৰ ফালে যাতে কেঁচা হৈ নাথাকক
মানে আমি ৰুটি খালে সাধাৰণতে কেঁচা ছাইডখিনি কেঁচা কেঁচা হৈ থাকে হয়নে কিন্তু কথাটো হ'ল মোৰ ৰুটিকেইটা মানে ছাইডকেইটা কেঁচা দিব নালাগিব এইটো এতিয়া দিম এইটো 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 অকণমান চান্সটো কম আছে তথাপিও দিছোঁ আৰু মোৰ টেকনিক দুটা ৰুটি একেলগে পুৰিছোঁ দুটা ৰুটি একেলগে পুৰিম এনে নৰ্মেলি মানে একেলগে নুপুৰে অঁ একেখন টাৱাতে চাব দেই কেনেকৈ ফুলি পৰি দিয়া দুটা ৰুটি একেলগে বাছ বেছি ফুলা নাই কিন্তু হ'ল না দুটা ৰুটি একেলগে বাছ খাব লায়কটো হ'ল না দুটা ৰুটি একেলগে খাব পৰাটো হ'ব না দুটা ৰুটি একেলগে এখন টাৱাত দুটা ৰুটি একেলগে কেতিয়াবা তিনিটাও দিছে চাগে ন টাৱাখন সৰু যে দুটাই হয় তিনিটা নহয় ৰুটি চুটি চব বনাই কৰি হৈ গ'ল প্ৰথমতে গৌ মাতাক দিব ইয়াত মানুহবিলাকে গৌ মাতাক দিয়ে নিজে খোৱাৰ আগতে মিঠৈৰ সৈতে দি দিছে আৰু তাৰপিছত ছেকেণ্ড হৈছে আমাৰ সৰু কৃষ্ণক দিব এয়া শুকান চয়াবিনৰ চব্জি আৰু তিতাকেলা বুলি কওঁতে মই আচৰিত পাইছোঁ কৈছোঁ তিতাকেলা খাব নেকি কৈছে মোৰ পোৱালি হ'লে খাবই লাগিব চব বস্তু বোলে এয়া দেখিছেনে ধুনীয়াকৈ সৰু কৃষ্ণক মানে আগতে পানী অকণমান খুৱাই লৈছে আৰু মৰম কৰি কৰি সৰু পোৱালি নিচাকৈ ধুনীয়াকৈ খুৱাব পেহীয়ে বাৰু আজি ব্লগটো ইমানখিনিতে সামৰি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো অলপ হ'লেও ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব সোনকালে লগ পাম অন্য এটা ভ্লগত তেতিয়ালৈকে সকলোৱে ভালে থাকক বাই বাই